Hey guys, নমস্কাৰ বন্ধু বান্ধৱীসকল মই মন্দিৰা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোক সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালে আছে। আমাৰ বৰ্তমান ভালে আৰু আজি চাওক এইফালে বাগান। মই সদায় ক'ৰবাত নহয় ক'ৰবাত লোকেশ্যনটো চেঞ্জ কৰি থাকোঁ ভিডিঅ' কৰা নহয় জানো। আজি ভিডিঅ' বনাইছোঁ এইফালে বাগানখনৰ ওচৰত, আগফালে এইফালে বাগান আছে আমাৰ ঘৰৰ ওচৰতে। এইফালে আমাৰ ঘৰটো আছে, কেঁচা ঘৰ আৰু তো এইফালে বাগানখন আছে, এইফালে বাগান। এতিয়া বাগানখন কলম কৰিব, তো ভাবিলোঁ আজি এডোখৰতে আজি জেগাডোখৰ ভাল লাগিলে মোৰ মানে, সেইকাৰণে আজি ইয়াতে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এইফালে এখন আছে কাৰ্টিং বাৰী, চাহ বাগানৰ সৰু সৰু পুলি যিবিলাক কাৰ্টিং কৰি পেলাই নাৰ্চাৰী হয় এখন, তাতে মানে পচাই পেলাই সৰু সৰুকৈ পুলি বনায়। তাতে আছে, ওচৰতে আছে এখন, আৰু এইফালে আমাৰ ঘৰটো আছে। তো ফ্ৰেণ্ডছ চাই থাকিব ভিডিঅ'টো এখনকৈ। আজি আমি যাম ৰাইডিং কৰিবলৈ। অঞ্চু নতুন চাইকেল পালে যে, সেইকাৰণে কৈছে মা বোলে চাইকেল ৰাইডিং কৰিব যাম। সেইকাৰণে বেলেগৰ লগত পঠিয়াবলৈ ভয় লাগে, সৰু হৈ আছে। সেইকাৰণে মই যাম অঞ্চুৰ পুৰণা চাইকেলখন লৈ, আৰু অঞ্চুৱে যাব নতুন চাইকেলখন লৈ। তো আমি যাম, ছেকেণ্ড টাইম যাম। তো ভিডিঅ'টো আপোনালোকে চাই যাব শেষলৈকে। আজি আমি দেখুৱাম আপোনালোকক ৰাইডিং, আমি ক'ত ৰাইডিং কৰিব যাওঁ। তো ফ্ৰেণ্ডছ এতিয়া মই বাকী কাম বনবিলাক কৰি লওঁ, ঘৰত ইমান কাম আছে সেইখিনি কৰি লওঁ। তো ভাবিলোঁ সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তো ফ্ৰেণ্ডছ চাই থাকিব শেষলৈকে। যদি ভাল লাগে শেষত চাই, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকল বন্ধু বান্ধৱে প্ৰথমবাৰ মোৰ চেনেলত আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ফ্ৰেণ্ডছ। তো চাই থাকক। আৰু এতিয়া চাওক কি ধুনীয়া, এইফালে চাওক সেউজীয়া 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 পৰিৱেশ, চবফালে সেউজীয়া পৰিৱেশ। অঞ্চু আহিলে স্কুলৰ পৰা, আহি পেলাই তাৰ এক্টিং কাণ্ড চাবা দেই কি কৰিছে। স্কুলৰ পৰা আহি লৈছে, আহিয়ে একদম মানে লাগি গ'ল আৰু কিবা কিবি কামত। এই ফুচিক কি কৰিছে, এইজনী ফুচিক ক'ত সুমিয়াই থৈছে ইয়াৰ ভিতৰত, এইটো বতুৱা এটাৰ ভিতৰত সুমিয়াই থৈছে, ভিতৰত এই ধৰিব কিখন যে কৰি থাকে ল'ৰাটোৱে। ই ৰাপ কেলৈ লৈছে সেনেকৈ, ক'ত সুমিয়াই থৈছে ফুচিক। চিকু দেখিছ কি কৰিছে ইয়াৰ। ইছ ৰাম, এইফালে মই চিকুক পানী থৈছোঁ, তথাপি মানে এই এন্দুৰে কেনেকৈ খান্দিছে ইয়াত। এন্দুৰে খান্দিছে এইবিলাক, এন্দুৰে আমাৰ ঘৰটো তলাতল কৰি দিব, তলাতলি ঘৰ বনাই দিছে আমাৰ ঘৰটো। হে গাইছ দেখিছে, সেই মোৰ মা মোক দেখালে কল খাইছে, মোক কাল হৈছে বুলি মোক দেখাইছে আকৌ কল খাই খাইছে। কেনেকুৱা মানুহ তোক কোৱা হৈছে ন, খাব নোৱাৰা কাৰণে মই খাইছোঁ। তোৰ বদলি মই খাই দিছোঁ। আমুন্দে কথা আমুন্দে কৈছে নেকি কথা তোৰ বদলি তাইহঁতে সকলো পাই যাবি গ'ল। অঞ্চু আগে আগে, পাছে পাছে মই চাইকেল চলাবলৈ আহিছোঁ। আমি আজি চাইকেল ৰাইডিং, এইটো ছানছেট কি ধুনীয়া। আমি আহি আছোঁ আৰু এইটো গৈ থাক, চলতে ৰহ। অঞ্চল লৈছে নতুন চাইকেল, মোক দিছে পুৰণা চাইকেল। মোৰ লাখ অঞ্চু, লাখ অঞ্চু।
এতিয়া আমি আহি পালোঁ, ইমান দূৰ চাইকেল চলালোঁ, অকণমান ৰেষ্ট লৈছোঁ আৰু এয়া মইতো আনিছোঁ। এতিয়া ফটো একপি মাৰি লওঁ আমি তাৰ পাছত। চ' ফ্ৰেণ্ডছ, আমি আহি গ'লোঁ চাইকেল চলাই, ভাগৰি গ'লোঁ, ঘাম ওলাই গ'ল, অঞ্চু ভাগৰি গ'ল, পূৰা ঘাম ঘাম হৈ গ'ল। ত' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানেই আৰু আজি দেখুৱালোঁ আমি কিমান দূৰ ৰাইডিং কৰিলোঁ। ত' ফ্ৰেণ্ডছ, আৰু নেক্সট টাইম কাইলৈ গ'লে মানে আকৌ দেখুৱাম। ত' ফ্ৰেণ্ডছ, যদি আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু কি যদি চেনেল নতুন প্ৰথমবাৰ আহিছে আপোনালোকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ফ্ৰেণ্ডছ। তেন্তে আজিলৈ বিদায় লৈছোঁ, আকৌ লগ পাম মই মন্দিৰা আপোনালোকক অন্য এটা নতুন ভিডিঅ'ত। চাই থাকিব মোৰ চেনেল মন্দিৰা গগৈ শুন। তেন্তে বাই বাই।